সুৰজ আপোনালোকক ৱেলকাম জনাইছোঁ মোৰ ইউটিউব চেনেলে। আজি আকৌ এটা নতুন এটা ঠাইলৈ ফুৰিবলৈ গৈ আছোঁ। এইকেইদিন ধৰি চাইকেল লৈ খুব ফুৰিলোঁ, এতিয়া ভাবিছোঁ স্কুটি লৈ যাওঁ। এয়া স্কুটি আছে, আজি স্কুটিত যাম। আজি গৈ আছোঁ খুমটাই সমষ্টি গোলাঘাটৰ। তাত নতুন এখন পাৰ্ক খুলিছে, তো সেই পাৰ্কখন আজি ফুৰিম আৰু তাৰ সেই নতুন পাৰ্কখনৰ ভিতৰত কি আছে কি নাই সকলোখিনি দেখাবলৈ চেষ্টা কৰিম। ইয়াত গোলাঘাটৰ পৰা মাত্ৰ 17 কিলোমিটাৰ দূৰত আছে এই মেলামৰা টি ষ্টেট। ইয়াত আপোনালোকে দেখিবলৈ পাইছে এয়া 17 কিলোমিটাৰ। আমি 17 কিলোমিটাৰ যাম। এয়া আমাৰ বসন্তী ৰখি আছে, এই বসন্তীতে যাম। আজি চাইকেল লৈ নাযাওঁ, আজি স্কুটি লৈ যাম। তেতিয়াহ'লে ফুৰিবলৈ যাওঁ ব'ল। আমি এনেকৈ আহি পাইছোঁ মেলামৰা ইকো টি টুৰিজম চেণ্টাৰ। এয়া হৈছে মেইন গেট। ইয়াৰ ভিতৰতে গ'লে ভিতৰত টুৰিজম যোনটো প্লেচ নতুনকৈ খোলা হৈছে সেই প্লেচ আছে। আৰু আজি দিনটো বৰষুণ দি আছে, বৰষুণ বতৰতে গুচি আহিলোঁ। তো ভিতৰলৈকে যাম আৰু আপোনালোকক দেখাম ইয়াৰ ভিতৰৰ পৰিৱেশটো কেনেকুৱা। আমি গৈ আছোঁ, তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক। আমি এনেকৈ আমাৰ স্কুটি আমি ইয়াত ৰাখিছোঁ। এয়া আমি এইটো ভিতৰলৈকে সোমাই যাম পাৰ্কৰ ভিতৰত। এয়া পাৰ্কৰ ইয়াৰ বাহিৰৰখিনি। তো লাহে লাহে আমি ভিতৰলৈকে গৈ আছোঁ। এয়া হৈছে মেইন গেট আৰু আপোনালোকে ইয়াত টিকেটৰ ব্যৱস্থা সুন্দৰকৈ কৰি থোৱা আছে। বৰ্তমান কৰোণাৰ সময়ৰ কাৰণে সুন্দৰকৈ ক'ভিড প্ৰট'কল মানি পেলাই তেওঁলোকে এতিয়া হাত চেনিটাইজাৰৰ সুন্দৰ ব্যৱস্থা আছে। আমি হাত চেনিটাইজাৰ কৰি লৈছোঁ, লগতে টিকেট লৈছোঁ। এয়া হৈছে টিকেট 10 টকা লৈছে। আমি দুজন, সেইকাৰণে আমি 2টা টিকেট লৈছোঁ। তেওঁলোকে সোমাই গৈছোঁ আৰু ভিতৰত থকা পৰিৱেশখিনি আপোনালোকক দেখাম। আপোনালোকে যদি গোলাঘাটৰ যোগীবাৰী ফুৰিবলৈ গৈছে, যোগীবাৰীৰ ধৰণে সুন্দৰকৈ সজাই তোলা হৈছে এইখন পাৰ্ক। ইয়াত চাইছে ব্ৰিজখন চাইছে, এনেকুৱা এখন ছেম টু ছেম ব্ৰিজ আপোনালোকে গোলাঘাটৰ যোগীবাৰী যোনটো টুৰিজম চেণ্টাৰ আছে তাতো আপোনালোকে দেখিবলৈ পাব। আৰু এইটো ইপাৰে যাম এতিয়া, ব্ৰিজটো ইপাৰে কি আছে মই আপোনালোকক দেখাম। তেতিয়াহ'লে আমি গৈ আছোঁ। এয়া আছে ব্ৰিজ, কি সুন্দৰ এখন ব্ৰিজ। এই ব্ৰিজটো হৈ গৈ আছোঁ। ভিতৰত কি আছে সকলোখিনি আপোনালোকক দেখাম। ব্ৰিজ পাৰ কৰি আমি আহিছোঁ এতিয়া। ব্ৰিজ পাৰ কৰি আহিছোঁ। এয়া সুন্দৰকৈ আৰু সজাই পৰাই তোলা হৈছে পাৰ্কখন। বৰ্তমান কৰোণা সময়, সেইকাৰণে মানুহ নাই। তেনেকৈ নতুনকৈ খোলা হৈছে, 2 দিন নে 3 দিন হৈছে, তাতকৈ বেছি হোৱা নাই। ইয়াক সৰু ল'ৰা ছোৱালী খেলিবৰ কাৰণে কিছুমান খেলা বস্তু আছে। আৰু এয়া আছিলে এইফালৰখিনি। এতিয়া আমি অকণমান সেইফালে যাম। এতিয়া সেইফালে কি আছে মই সেইখিনি আপোনালোকক দেখাম। গৈ থাকোঁ ব'লক। তেনেকৈ চাইছোঁ সেইফালে চাহপাতৰ পাত ছিঙি আছে। এয়া আছে চাহ বাগান আৰু ইয়াৰ ভিতৰতখিনি পূৰা পৰিৱেশখিনি আপোনালোকক দেখাই আছোঁ। তাৰ উপৰিও সৰু ল'ৰা ছোৱালী খেলিবৰ কাৰণে ধুনীয়াকৈ খেলাৰ ব্যৱস্থা কৰি থোৱা আছে। আৰু সেয়া চাওক যোগীবাৰী লেখীয়া একদম পূৰা এখন কপি এখন দলং সেয়া সুন্দৰকৈ দি থোৱা আছে। আমি এনেকৈ বহুত ভিতৰলৈকে আহিছোঁ। ইয়াত চাইছে ইয়াত ব'টিং কৰিবলৈ সুন্দৰকৈ ব্যৱস্থা কৰি থোৱা আছে। আৰু লগতে ইয়াত এখন সুন্দৰকৈ চাংঘৰ এখন বনোৱা আছে। চাংঘৰলৈকে যাম। তাৰ আগতে আমি এই বাইদেউৰ পৰা দুআষাৰ জানিব চেষ্টা কৰিম ইয়াৰ পাৰ্কৰ বিষয়ে। তেওঁ কিবা ক'ব পাৰে। ইয়াত তেনেকৈ তেওঁ কৈছে ইয়াত সুন্দৰকৈ খোৱাৰ ব্যৱস্থা সুন্দৰকৈ আছে। তাৰ উপৰিও ইয়াত ব'টিং কৰিব পৰাকৈ ব্যৱস্থা কৰি থোৱা আছে। আপুনি যদি আহে ইয়াত ব'টিং কৰিব পাৰিব। আৰু এতিয়া আমি চাংঘৰৰ ওপৰলৈকে যাম। চাংঘৰৰ পৰা আপোনাক দেখাম চাংঘৰৰ ওপৰৰ পৰা ইয়াত দেখিবলৈ কেনেকুৱা লাগে। তেতিয়াহ'লে আমি ইয়াত চাংঘৰৰ ওপৰলৈকে যাওঁ আৰু আপোনাক দেখাওঁ কেনেকুৱা লাগে। আমি এনেকৈ চাংঘৰৰ ওপৰত আহিছোঁ। আমি এতিয়া চাংঘৰৰ ওপৰতে আছোঁ। চাংঘৰৰ ওপৰৰ পৰা বাইদেউগৰাকী যেনেকৈ ক'লে ইয়াত খোৱাৰ ব্যৱস্থা আছে। আপুনি যদি দুপৰীয়া আহে ইয়াত দুপৰীয়া আহাৰো গ্ৰহণ কৰিব পাৰিব এই পাৰ্কত আহিলে। আৰু বৰ্তমান ক'ভিড চলি আছে, সেইকাৰণে কৰোণাৰ কাৰণে সম্পূৰ্ণ নীতি নিয়ম মানি এই পাৰ্কখন খুলি থোৱা আছে বৰ্তমান সময়। আৰু ইয়াৰ পৰাই আপোনালোকে সেইফালে থকা যোন চাহ বাগানখিনি আপোনালোকে চাব পাৰিব। নেচাৰেল এটা পূৰা প্লেচ, পূৰা শান্তি নীৰৱ এখন ঠাই। তাৰ লগতে এই যোনখন বিল আছে, এই বিলত আপোনালোকে ব'টিং কৰিব পাৰিব। আৰু আপোনালোকক কেতিয়াবা টাইম পাছ কৰিব হ'লেও ইয়ালৈকে আহিব পাৰে। দুপৰীয়া আড্ডা মাৰিব হ'লেও ইয়ালৈকে আহিব পাৰে। এখন সুন্দৰ এখন ঠাই, সময়খিনি যোৱাবৰ কাৰণে ভালকৈ ইয়ালৈকে আহিব পাৰে। নিজৰ ফেমিলিৰ সৈতে ফুৰিব হ'লেও ইয়ালৈকে আহিব পাৰে। এতিয়া আমি চাংঘৰৰ পৰা যাওঁ আৰু সেইফালে যাওঁ, চাওঁ কি আছে আৰু আপোনালোকক দেখাম। আমি এতিয়া সেইফালৰ পৰা আহিলোঁ, চাংঘৰৰ ফালৰ পৰা আহি এতিয়া ইয়াত ডাঙৰ এখন বিল আছে। ডাঙৰ বিলৰ কাষতে এখন খেৰেৰে টোপ দিয়া ঘৰ বুলি কোৱা হয় এইখন। এই ঘৰৰ ভিতৰৰ পৰাই আপোনালোকৰ আহাৰৰ ব্যৱস্থা কৰি থোৱা আছে। দুপৰীয়া যদি আপোনালোকে কিবা এটা খাব আহে তেতিয়া আমি ইয়াৰ ভিতৰলৈকে সোমাওঁ আৰু আপোনালোকক দেখাম ইয়াৰ ভিতৰত কেনেকুৱাকৈ সজাই থোৱা আছে। আপোনালোকে চাওক কি সুন্দৰ এখন ঘৰ, বাঁহেৰে বনোৱা, সম্পূৰ্ণ এখন বাঁহেৰে বনোৱা আৰু ওপৰত পূৰা খেৰ দিয়া আছে।
আৰু ওপৰত মানুহ থাকিব পৰাকৈ ব্যৱস্থা কৰি থোৱা আছে, ওপৰত মানুহ থাকিবও পাৰে। সেয়াই আছিলে ইয়াত এইখন টোপ দিয়া ঘৰ বুলি কোৱা হয়। একদম পূৰা গোটেইটো নেচাৰেল। আৰু এই বিলৰ এটা বৈশিষ্ট্য আছে, এই বিলত 10-12 কেজি ওপৰতো বোলে ওজনৰ ওপৰতো মাছ পোৱা যায়। আমি ইয়াত অহাৰ পিছত কিছুমান কথা আমি জানিবলৈ পাইছোঁ যে ইয়াত মাছ ধৰা কম্পিটিশ্যন ইয়াত পতা হয় এইখন বিলতে। আৰু ইয়াত বৰ্তমান বিলত কাছ মেলি দিয়া হৈছে যাতে কাছ, আৰু তাৰ উপৰিও আমি এনেকৈ আছোঁ এই টুৰিজম চেণ্টাৰত। এতিয়া চাইছে বৰষুণ দি আছে, খুব সুন্দৰকৈ বৰষুণ দি আছে, বতৰটো ভাল লাগে, বৰষুণ বতৰ একদম খুব নেচাৰেল। তাতে আমি এনেকুৱাকৈ আমি চাওমিন লৈ লৈছোঁ। এয়া আমাৰ চাওমিন, নতুন ঠাই, নতুনকৈ কেনেকুৱা কি কয় নাজানো, তো খাই চাওঁ কেনেকুৱা লাগে। আৰু আপোনালোককো জনাম এই ঠাইডোখৰৰ বিষয়ে। আপোনালোকো আহিব এই ঠাইডোখৰ ফুৰিবলৈ, বহুত সুন্দৰ এটা ঠাই। এয়াই হৈছে একদম সৌন্দৰ্য এই বিলৰ। তেতিয়াহ'লে আৰু একদম সেইফালে এখন ডাঙৰ এখন খেলপথাৰ আছে, সেই খেলপথাৰৰ ফালে যাম আৰু তাত কি আছে আপোনালোকক দেখাম। তেতিয়াহ'লে আমি গৈ থাকোঁ ব'লক। এনেকৈ বিলৰ ইপাৰে পৰা আমি খাই বৈ আহিলোঁ। তাত খোৱা যথেষ্ট ভালেই দিছে। এতিয়া বিলৰ ওচৰত থকা এখন খেলপথাৰ, বৰ ডাঙৰ এখন খেলপথাৰখনলৈকে আহিছোঁ। খেলপথাৰখন বৰ ধুনীয়া লাগিছে ঠাইডোখৰ। এই ঠাইডোখৰ বৰ ভালেই লাগিছে। আপোনালোকে ইয়াত আহিব পাৰে, সুন্দৰকৈ খেলপথাৰত আড্ডা মাৰিব পাৰে। তাৰ উপৰি ইয়াত সুন্দৰকৈ চাইছে কি সুন্দৰকৈ চাচি গছ দি দিয়া, চাচি গছৰ তলত সুন্দৰকৈ বহি থাকিব পাৰে। বৰ্তমান গৰমৰ দিন ইয়াত সুন্দৰকৈ বহি থাকিব পাৰে। আৰু ইয়াত মটৰ খেলপথাৰত আছোঁ, খেলপথাৰৰ ওচৰতে ইয়াতে কিবা এখন আছে। আমিতো ওচৰলৈকে যাম। আপোনালোকে ইয়াত আহিলে আপোনালোকে দ্বিতীয় যোগীবিল যোনটো গোলাঘাটৰ, এইটো আপোনালোকে ফিল কৰিব পাৰিব। একদম বৰ সুন্দৰকৈ সজাই পৰাই তোলা আছে। ইয়াত চব গোটেই একদম গছ-গছনিৰে সুন্দৰকৈ ডেক'ৰেশ্যন কৰি থৈছে। কোনো নেচাৰেল, কোনো আৰ্টিফিচিয়েল বস্তু ইয়াত দি থোৱা নাই। চব নেচাৰেলি সুন্দৰকৈ ইয়াত ডেক'ৰেশ্যন কৰি থোৱা আছে। একদম প্ৰাকৃতিক যোনটো পৰিৱেশ সেইটো সুন্দৰকৈ সজাই পৰাই তোলা আছে। বৰ্তমান ইয়াত তলা বন্ধ হৈ আছে, সেইকাৰণে আমি ভিতৰলৈকে যাব পৰা নাই। চকুৰে যি চাইছোঁ ভিতৰত বৰ সুন্দৰ সুন্দৰ বস্তু আছে। আপোনালোকে নিশ্চয় আহিব এইটো ঠাইডোখৰলৈ। মই চাইতো খুব ভালেই পাইছোঁ। আপোনালোকক আশা কৰোঁ যে আপোনালোকো আহিলে খুব ভাল পাব। আৰু এনেকৈ ভিতৰখিনি আছে একদম। এতিয়া সেইফালে যাওঁ আৰু কি আছে মই আপোনালোকক দেখাম। এতিয়া তাৰ ওচৰতে আৰু এখন গছ এখন আছে। গছখন অকণমান কিবা বেলেগ টাইপৰ লাগিছে। এইখন গছ তাত ওচৰলৈকে গৈ আছোঁ। আৰু সেয়া আছে যে গছ, ইয়াৰ ভিতৰত সুন্দৰকৈ বহিব পাৰিব। আপোনাৰ চব ওপৰত কি আছে, ইয়াতে সুন্দৰকৈ বহিব পাৰিব। একদম পুৰা নেচাৰেল ঠাই কৈছোঁ নহয়, পুৰা একদম নেচাৰেল ঠাই। কি সুন্দৰ বতাহ বৈ আছে, বতাহ বৰ সুন্দৰকৈ বহি আছে। সেয়া মোৰ পিছফালে ঠাইখন, ইয়াতে সুন্দৰকৈ বহি থাকক। চাৰিওফালে নেচাৰেল, পূৰা শান্তি পৰিৱেশ পূৰা। যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব মোৰ চেনেল। আৰু আপোনালোকে যদি গোলাঘাটৰ হয় নিশ্চয় এই ঠাইটো ফুৰিবলৈকে আহিব আৰু আনকো ক'ব এই ঠাইডোখৰ ফুৰিবলৈ। বহুত সুন্দৰ এটা ঠাই। গোলাঘাটৰ পৰা প্ৰায় 70 কিলোমিটাৰ আঁতৰত থকা এখন নতুনকৈ খোলা এখন পৰ্যটকস্থলী। তেতিয়াহ'লে ইয়াতে গৈ মোৰ ভিডিঅ'টো সামৰণি কৰিছোঁ। ধন্যবাদ।